দুগিলাচ বিশুদ্ধ গৰু গাখীৰৰ সমান কাঁচকল বা পোৰাকল। কাঁচকল খোৱা লোকৰ নহয় ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ। পোৰাকল বা কাঁচকল আমাৰ সকলোৰে প্ৰিয়। প্ৰকৃতিয়ে এনে অসাধাৰণ সৃষ্টি কৰিছে যাক আমি আঞ্জা কৰি খাওঁ। কাঁচকলৰ মহিমা অপাৰ, খাদ্য হিচাপেই হওক বা ঔষধি হিচাপেই হওক। কাঁচকল এবিধ খাঁটি অসমীয়া থলুৱা খাদ্য। আমাৰ আঞ্জাখনত আলু নাথাকিলে তাৰ ঠাইত আমি কাঁচকল ব্যৱহাৰ কৰোঁ। বৰতীয়া ভাত সাজত আমি নিমখ তেল দি ৰন্ধা কাঁচকলৰ পিটিকাকণৰ সোৱাদেই সুকীয়া। পেটৰ অসুখত ভোগা ৰোগীৰ বাবে কাঁচকল উত্তম। কাঁচকলত ভিটামিন এ, ভিটামিন B6, ভিটামিন চি, পটাছিয়াম, আইৰণ, কেলছিয়াম, মেগনেছিয়াম, এণ্টিঅক্সিডেণ্টে ভৰপূৰ। বিভিন্ন ঠাইত বিভিন্ন নামেৰে কাঁচকলক চিনাক্ত কৰা হৈছে। ইংৰাজী সাহিত্যত কাঁচকলক কাৰি বানানা হিচাপে নাম ৰখা হৈছে। এই কাঁচকল আমাৰ স্বাস্থ্যৰ বাবে কিদৰে উপকাৰী এই ভিডিঅ'টিত আমি আলোচনা কৰোঁ আহক। তাৰ আগতে আপুনি মোৰ ভিডিঅ'টোলৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ এনে ভিডিঅ'বোৰ আপুনি পোনপ্ৰথমে পাবলৈ সক্ষম হয়। কাঁচকল বহুতো পুষ্টিৰ সমষ্টি। কেঁচা সেউজীয়া কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম, আঁহ, ভিটামিন চি, ভিটামিন B6, উচ্চ মাত্ৰাৰ এণ্টিঅক্সিডেণ্ট আৰু কেইবাটাও ভিটামিন পোৱা যায়। আপুনি জানি আচৰিত হ'ব যে 100 গ্ৰামৰ এটা মজলীয়া আকাৰৰ কেঁচা কলত প্ৰায় কলিন 9.8 মিলিগ্ৰাম, কাৰ্বহাইড্ৰেট 22.84 গ্ৰাম, খাদ্য আঁহ 2.6 গ্ৰাম, ফলেট 20 মাইক্ৰগ্ৰাম, চৰ্বি 0.33 গ্ৰাম, মেগনেছিয়াম 28 মিলিগ্ৰাম, আইৰণ 0.26 মিলিগ্ৰাম, মেংগানিজ 0.27 মিলিগ্ৰাম, নিয়াচিন 0.665 মিলিগ্ৰাম, ফছফৰাছ 22 মিলিগ্ৰাম, প্ৰ'টিন 1.09 গ্ৰাম, পটাছিয়াম 358 মিলিগ্ৰাম, ছডিয়াম 1 মিলিগ্ৰাম, থায়ামিন 0.031 মিলিগ্ৰাম, চেনি 12.23 গ্ৰাম, ভিটামিন চি 8.7 মিলিগ্ৰাম, জিংক 0.15 মিলিগ্ৰাম। কাঁচকলত ইমান ভিটামিন ভৰপূৰ হৈ আছে। কাঁচকল আমাৰ পুষ্টি সমৃদ্ধ। কাঁচকলত প্ৰচুৰ পৰিমাণে প্ৰতিৰোধী ষ্টাৰ্চ আৰু শ্বৰ্ট চেইন ফেটি এচিড নামৰ এক দুষ্প্ৰাপ্য পুষ্টিকৰ পদাৰ্থ থাকে। ইয়াৰ উপৰিও ইয়াত পটাছিয়াম, মেগনেছিয়াম, ভিটামিন B6, খাদ্য আঁহ যথেষ্ট পৰিমাণৰ প্ৰ'টিনকে ধৰি গুৰুত্বপূৰ্ণ খনিজ আৰু ভিটামিন থাকে। এটা মজলীয়া আকাৰৰ কাঁচকলত প্ৰায় 81 কেলৰি থাকে, যি আমাৰ শৰীৰক দৈনন্দিন কাম-কাজ কৰিবৰ বাবে শক্তি প্ৰদান কৰে। বদ হজমত সহায় কৰে এই কাঁচকল। কাঁচকলত অধিক পৰিমাণৰ প্ৰতিৰোধী ষ্টাৰ্চ পোৱাৰ লগতে আঁহৰ পৰিমাণ যথেষ্ট বেছিকৈ পোৱা যায়। লগতে এইবিধ পাচলিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু পেটৰ সমস্যা দূৰ কৰে, যেনে আলচাৰ প্ৰতিৰোধ কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। আৰু বেক্টেৰিয়া সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াটো কাঁচকলে বা পোৰাকলে সহায় কৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। পোৰাকলত অধিক পৰিমাণে পটাছিয়াম থাকে, যিয়ে আমাৰ ৰক্তবাহী নলীৰ লগতে ধমনীবোৰৰ ওপৰত থকা মানসিক চাপ কমাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। গতিকে কাঁচকলে হাৰ্ট এটেক, আনকি ষ্ট্ৰ'কৰ দৰে হৃদৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। ওজন নিয়ন্ত্ৰণ কৰাতো কাঁচকলে আমাক সহায় কৰে। আমাৰ খাদ্যত কাঁচকল অন্তৰ্ভুক্ত কৰিলে প্ৰতিৰোধী ষ্টাৰ্চৰ উচ্চ মাত্ৰা উপলব্ধ থকাৰ বাবে আমি অধিক সময়ৰ বাবে পেট ভৰপূৰ কৰি ৰাখিব পাৰোঁ, যাৰ ফলত আমাৰ অপ্ৰয়োজনীয় ভোকৰ যন্ত্ৰণা নাথাকে। তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ প্ৰতিৰোধ কৰে কাঁচকল বা পোৰাকলে। কাঁচকলত পোৱা ভিটামিন B6ৰ উচ্চ মাত্ৰাই প্ৰাক ডায়েবেটিছ আৰু ডায়েবেটিছ ৰোগীৰ তেজৰ গ্লুক'জ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে কাঁচকলে। কাঁচকলত প্ৰয়োজনীয় অনুপুষ্টি আৰু খনিজ পদাৰ্থ থাকে, যিয়ে চৰ্বিক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। ইয়াৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু শৰীৰৰ কাৰ্যক্ষমতা উন্নত হয়।
ইয়াৰ উপৰিও কাচকলত প্ৰচুৰ পৰিমাণে ভিটামিন B6 পোৱা যায়, যাৰ জৰিয়তে আমাৰ শৰীৰৰ এনজাইমবোৰ ভাঙি পেলোৱাত সহায়ক হয়। বৃক্কৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে কাচকলে। কাচকল খালে আমাৰ শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় হয়, যিয়ে পাছলৈ বৃক্কৰ কাৰ্যক্ষমতা উন্নত কৰে। সঘনাই কাচকল সেৱন কৰিলে বৃক্কৰ সমস্যা প্ৰতিৰোধ কৰাত সহায় হয়। কাচকলে পুষ্টিকৰ উপাদানসমূহ সঠিকভাৱে শোষণ কৰাত সহায় কৰে। চুলি আৰু ছালৰ বাবেও কাচকল উপকাৰী। কাচকলত থকা ভিটামিন চিয়ে ইয়াক ফ্ৰী ৰেডিকেলৰ দ্বাৰা ছাল আৰু চুলিৰ ক্ষতিৰ বিৰুদ্ধে যুঁজিবলৈ আমাক সহায় কৰে। পোৰা কলত ভিটামিন B6ৰ উপস্থিতিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে, যিয়ে আমাৰ ছাল আৰু চুলিক উপকৃত কৰি তোলে। ডায়েৰিয়া, ডিচেণ্ট্ৰি, কালাইটিছ আদি বেমাৰত এই কল বৰ লাভদায়ক। কাচকল বনৌষধি হিচাপেও কাম কৰে। ভিটামিন B6 আইৰণ থকা বাবে ৰক্তহীনতাত ভোগা লোকে কাচকল খাব লাগে। গৰ্ভৱতী মহিলা, প্ৰসূতিৰ বাবে অতি উপকাৰী। এইসকল মহিলাই কাচকল খোৱাটো অতি দৰকাৰী। উচ্চ ৰক্তচাপ, কলেষ্ট্ৰল সমস্যাটো এই কল উপকাৰী। ইয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেয়ে কাচকল হাৰ্টৰ বেমাৰীও উপকাৰী বুলি গণ্য কৰা হয়। কাচকল হাৰ্টৰ বেমাৰী কাচকলত থকা কেলছিয়াম, গতিকে আমি ইমানখিনি গম পালোঁ যে কাচকলত ইমান পৰিপুষ্ট গুণেৰে ভৰপূৰ কাচকল।